এই শুভ মুহূৰ্তত এই বিশেষ দিনটো এই বাটাবাৰী এই আমাৰ চিৰাং জিলাৰ উত্তৰ অঞ্চলৰ ৰাইজক ডেডিকেট কৰিব বিচাৰিছোঁ আৰু বিশেষভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাব বিচাৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ যিটো ভিজন আমাৰ কোনো এটা অঞ্চল যিটো যোগাযোগ আৰু যাতায়াত ইয়াৰ পৰা বাহিৰত থাকিব নালাগে আৰু ইয়াৰ কাৰণে আজি অসমৰ গাঁৱে ভূঞে বিটিআৰ অঞ্চলৰ গাঁৱে ভূঞে যিবিলাক অঞ্চলত কোনোদিনে কল্পনা কৰা নাছিলে যে কেতিয়াবা ইয়াত দলং হ'ব আগতে মানুহ ৰাইজে বহুতখিনি কষ্ট পাইছিলে কেতিয়াবা নাও কেতিয়াবা পানীৰে যায় মানুহবিলাকে এই নদীটো ক্ৰছ কৰিব লগা হৈছিলে বহুত হয়তো জীৱনো যাব লগা হৈছে আজি সেই পৰিৱেশটো সম্পূৰ্ণ সলনি হৈ গ'ল আৰু আজিৰ পৰা এই উত্তৰ অঞ্চলৰ ৰাইজে এই আইপুৱালি দলঙৰ দ্বাৰা যাতায়াতটো খুব ভালকৈ কৰিব পাৰিব আৰু আমি সকলো জানো যেতিয়া যাতায়াতটো ভাল হয় তেতিয়া অৰ্থনৈতিকভাৱে শিক্ষাৰ দিশতে হওক বা সকলো দিশতে উন্নয়নটো হৈ যায় গতিকে আজি যিটো আমাৰ যোৱা 1 মাৰ্চৰ পৰা বিকাশ যাত্ৰা চলি আছে এই বিকাশ যাত্ৰাত এটা ডিষ্ট্ৰিক্টত 100 কোটিৰ পৰা প্ৰায় 400 500 600 কোটিলৈকে বিভিন্ন আধাৰশিলা স্থাপন কৰা হৈছে ৰাস্তা দলং ব্ৰিজ বিল্ডিং আৰু লগতে কিছুমান মুকলি কৰা হৈছে আৰু কিছুমান লঞ্চ কৰা হৈছে গতিকে এইটো আমাৰ 9.16 মিটাৰ এইটো টোটেল মানে আমাৰ কিবা 1 কিলোমিটাৰ অলপ কম আৰু প্ৰায় 1 কিলোমিটাৰে আৰু 69 crore ইয়াত খৰচ কৰা হৈছে নিশ্চিত ফাণ্ডৰ পৰা গতিকে এই দলংটো বহুত বেছি টাইম নালাগিলে সময়তে এইটো নিৰ্মাণ কৰা হ'ল আমি 1 বছৰ আগৰ পৰাই খুব ইয়াত তদাৰক কৰি আছিলোঁ যে এইটো যাতে টাইমত দিব পাৰে কণ্ট্ৰেক্টৰে জানুৱাৰী মাহত দিয়াৰ কথা কৈছিলে কিন্তু এতিয়া মাৰ্চ মাহত আমি দলংখন পালোঁ আৰু বহুত ভাল লাগিছে মই এই অঞ্চলৰ ৰাইজক আজি এই ব্ৰিজটো পোৱাৰ কাৰণে তেখেতসকলক মই অভিনন্দন জনাইছোঁ ইয়াৰ কাৰণেও ইতিমধ্যে প্ৰপ'জেলটো হৈ গ'ল আসাম মালাত এইটো হৈ যাব আৰু তেনেকুৱা উত্তৰ অঞ্চলটো সংযোজন কৰা যিমান মেজৰ ৰোড আছিলে সব ৰোডৰ ছাৰ্ভে হৈ গ'ল আৰু কিছুমান চেংচন হৈ গ'ল আৰু সব অন প্ৰচেছ সবখিনি আছে এতিয়া আপোনালোকৰ নিৰ্বাচনত থাকিব ডেভেলপমেণ্ট উন্নয়নৰ কথা বতৰা কাৰণ হাতে কামে দেখুৱাইছে হাগ্ৰামাই গালি পাৰি আছে চাওক অকল উন্নয়ন নহয় হাগ্ৰামাই গালিব পাৰিব পৰা একো যুক্তি নাই কাৰণ তেখেতৰ 17 বছৰত ৰাস্তা দলংটোতো বাদ দিয়ক মানুহ ইমান অশান্তিত আছিলে কোনো এটা জাতি জনগোষ্ঠী ধৰ্ম কোনো বাসিন্দাই বিটিআৰ অঞ্চলত শান্তিত নাছিলে আজি কোনখান মুখেৰে হাগ্ৰামাই আমাক ক্ৰিটিচাইজ কৰিব তেখেতৰ দিনত মানুহ যিহেতু ভুগিব লগা হৈছিলে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছিলে ভয় শংকাৰে জীৱন কটাব লগা হৈছিলে বড়ো অনাবৰৰ সৃষ্টি হৈছিলে আজি ইমান এটা সুন্দৰ এটা পৰিৱেশ আহিল এই পৰিৱেশত যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাকহে যদি গালি পাৰিছে ইয়াতকৈ আৰু ভাল চিন্তা কি থাকিব তেখেতৰ কোকৰাঝাৰ লোকসভা সমষ্টি কালি নৱসৰণীয়ে কৈছে 100% বিজয় নিশ্চিত এই ক্ষেত্ৰত আপোনাৰ ক'ব পাৰে কেণ্ডিডেট যিজন 5000 ভোট পাই সিও কয় 100% বুলি কেনে আগৰ পৰিৱেশ নাই এতিয়া সব পৰিৱেশ সলনি হৈ গৈছে এতিয়া দেখিবলৈ পাব যে ইয়াত NDAৰ বিকল্প একো নাই নৱসৰণীয়ে কালি আকৌ হাতজোৰ কৰি পেলাই 2029 লৈকে থাকিব বুলি কৈছে চাওক কাম কৰিলে থাকক কাম নকৰিলে থাকি কি লাভ আছে জাগাটো এনে আগৰি লৈতো একো কাম নাই নহয় কাম কৰিব কিবা পাৰিলে থাকক কি 2029 50 লৈকে থাকক আমাৰ ক'ব লগা নাই আয়োগ যিমানলৈকে থাকে সিমানলৈকে থাকক ক'ব লগা নাই কিন্তু কাম কৰিব নোৱাৰিলে ভাৰতৰ সংসদত গৈ পেলাই যদি একো কাম কৰিব নোৱাৰে এই জাগাটো আগৰি থৈ লাভ নাই নহয় ইয়াত বহুত কথা ক'ব লগা আছে বহুত সমস্যা আছে সমাধান কৰিব লাগে আজি আমাৰ চৰকাৰ আছে বুলিহে তেখেতসকলৰ নেতৃত্বৰ সময়ত কি কৰিছিলে না হাগ্ৰামা মহিলাৰীয়ে কিবা কৰিছিলে না তেখেতসকলে কিবা কৰিছিলে 2020ৰ আগত ইমান অশান্তিৰ পৰিৱেশ আছিলে আজি সেই মানুহবিলাকে কোনটো মুখেৰে ৰাজনীতি কৰিবলৈ আহে মইতো আচৰিত পাওঁ লোকসভা নিৰ্বাচনৰ বাবে আপোনালোকক কেতিয়া ডিক্লেয়াৰ দিব কেণ্ডিডেটটো আমি সবচে লাষ্টত কৰিম নেকি চেষ্টা কৰি আছোঁ আমি আলোচনা হৈ আছে অতি শীঘ্ৰে কৰিম আপোনাৰ নামটো চৰ্চা হৈ আছে খুব মই মোৰ তাত MP হোৱা ভাগ্যত নাই বোলে